আজি মোৰ লগত আছে পাপুল। তো আমি গৈ আছোঁ কাপোৰপৰালৈ। মানে কি কমলাকান্ত যে আমাৰ লগত কমলাই মানে এভাগ মন্দিৰ দিছে, শিৱ মন্দিৰ। তাতে অলপ কাম হৈ আছে, কনষ্ট্ৰাকশ্যন হৈ আছে মন্দিৰৰ। তাকে আমি মানে আহিছোঁ আৰু অলপ কাম আছিলে। বন্ধুসকল, আমি আহি পাই গ'লোহি। আমাৰ কাম হৈ আছে ইয়াত আমি মানে আপোনাৰ মাটি ভৰাই আছোঁ। অলপ মানে পানীৰ সমস্যা আছে, কৰা কৰি যায়। তো এইফালে পুৰ্ণকান্তই পূৰা ফুল চিঙত। কি ৰাতিপুৱাৰ পৰা কৰি আছে নেকি? এনেকৈ তো ইয়াতে আমাৰ মন্দিৰৰ কাম হৈ আছে। আমাৰ মন্দিৰ ভাগ ইয়াতে হ'ব। মন্দিৰ ভাগ কমলা বনাই দিম বুলি কৈছে। কমলা, তুমি কি ক'বা? অঁ আমি নিমিত্তহে মাত্ৰ কৰ্ম কৰাজনৰ ওপৰত বহি আছে। তেওঁ দিছে আৰু বিৰাট এটা ভাল চিন্তা। আচলতে সেইটোৱে, মানুহে যি পাৰে সমাজৰ কাৰণে এটা এটা কাম কৰি থৈ যাব লাগে। সুন্দৰ পৰিৱেশ। যিখিনি বস্তু যে আছে আজি আমি কিলা কৰিব লাগিব। তো আমি মাটি কঢ়িয়াবলৈ আহি আছোঁ। ল'ৰা লাগিব। মাটিটো ভৰাই হৈ গ'ল, কিন্তু মই ভাবিছোঁ দেই বোকা পেয়াহে মোৰ এতিয়া পাণ যাব এইটো নাই। মই সেইবিলাক চিন্তা কৰা মানুহ নহয়। এইটো এনেকৈহে ধৰিব লাগে, এনেকৈ নহয়। এইটো ইয়াত গছত খাই গ'লে পৰি যাম নহয় গোটেইকেইটা। এইটো এটা সুন্দৰ পৰিৱেশ আকৌ পৰাত।
আপোনাৰ এইটো গাঁথনিটো এইটো 3 ফুটমান উঠাব লাগিব গাঁথনি তো গৰু আহিব মোটামুটি গৰু আহি গ'ল তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ মোটামুটি সন্ধিয়া হৈ গ'ল গৰু আহি আছে দেখিছে ফোন তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ